এই দোস্ত আমি বৰ্তমান উপস্থিত আছোঁ পানৰা পথাৰৰ পৰা বাইপাছ চিধাই একদম বৰগানডুবি সংযোগী পথত উঠা এই মেৰামতি কৰা জব কাৰ্ডৰ ৰাস্তা আমি সেইটো ৰাস্তাত উপস্থিত আছোঁ বৰ্তমান। এইটো ৰাস্তাই দলকাটা পথাৰকে আদি কৰি পানৰা পথাৰ আৰু এইফালে চাইলা কাছৰীৰ বাৰীৰ পথাৰলৈকে সংযোগী পথ এইটো। এইখিনি মানুহে ইয়াতে এই ৰাস্তাটোত বহিয়ে চাহ তাহ খাই বাৰিষা হ'লে আৰু একাংশ দুষ্ট চক্ৰই এই ৰাস্তাটো কি কৰিছে চাওক দোস্ত, এই ৰাস্তাটো ডাম্পাৰেদি মাটি তুলি ককলেট যাব দিয়াৰ কাৰণে এই ৰাস্তাটো আজি অৱস্থা। আৰু এনেধৰণে ৰাস্তাবিলাক যদি হৈ যায় অনাগত ভৱিষ্যতত বাৰিষাৰ দিনত কেনেকৈ চলিব বাকীবিলাকে বা আমিবিলাকে পথাৰলৈ কেনেকৈ যাম? সিফালে আমাৰ মাটি আছে, তো সেইবিলাক মাটিত খেতি কৰিবলৈ যোৱাত কিমান অসুবিধা হ'ব আপোনালোকে চিন্তা কৰক। এইবিলাক মানুহে কি কাম কৰিছে, ৰাস্তাটোক খহাই লৈ গৈছে ককলাইনৰ দ্বাৰাই, কিন্তু বনোৱা হোৱা নাই এতিয়ালৈকে। ইয়াৰ দায়িত্ব কোনে ল'ব দোস্ত আপোনালোকে কওকচোন কমেণ্ট কৰি। আৰু তাতে এডাল বগৰীৰ গাছ আছিল দোস্ত, এই চিধাই সেই বগৰী গাছডাল কাটা হৈছে। এই ৰাস্তাটো যেতিয়া জব কাৰ্ডৰ পৰা আহিল এই ৰাস্তাটোৰ কাৰণে বগৰীডাল কাটা হৈছে। তো সিফালেও মাটি আছে অলপ, আমি তালৈকে নাযাওঁ, পিছৰ ভিডিঅ'ত দেখাম। এতিয়া বৰ্তমান আমি যাম হাৰেতকাপ দলঙেদি। মোৰ এই বুকৰ কৰিটো কিবা আটা মাৰি ধৰে, কিবা পাইছে না ভাত মানে এতিয়া ধৰা ফুটা কৰি হয়তো কইজাটো কিবা লদা নলাকে চেচিং চেচিং এনেকৈ দিলি হ'ব পাৰে। মই যাই যাই কি হয় পিছত মই সাপৰ দেখাম। বেছি সময় নিদো নহয়, তাৰ পৰা কিছু কাটি ল'লোঁ, যদি ভাল লগাখিনি দি দিলোঁ। আৰু এনে আমাৰ কথাগিলাখনতো নুঠঙে, তোমাক মিজি চিজি কিবা দি দিম না, বহুত বেছি কথা দিয়াও বেয়া ভিডিঅ'ত। গতিকে ৰাস্তা যদি ভুলছি সেইখিনি দিলোঁ বাৰু, সেইখিনি কিবা এটা ক'লোঁ, সেইখিনি বুজি পাব মানুহে হয়তো ভালছিছে টিকা লৈ দিম না কি কওঁ। দোস্ত আমি যে ভাঙা ৰাস্তাটোৰ সেই ভাঙি যোৱা অংশ দেখুৱাইছিলোঁ, আৰু সেই ভাঙি যোৱা অংশটো দেখাৰ পিছত যদি মাটি পৰে তেনেহ'লে মাটি পৰাৰ পিছত যেতিয়া ৰাস্তাটো ভাল হৈ যাব, সেই ভাল লগা দৃশ্যটো আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম।